নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভূপেন বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি আপোনালোকক লৈ আহিছোঁ এখন নতুন উপহাৰ কুপনৰ খেলৰ মজিয়ালৈ। আৰু নতুন উপহাৰ কুপনখন খেলখন হ'বলৈ গৈ আছে চৰাইদেউ জিলাৰ সীমান্ত শংকৰদেৱ সংঘৰ লাদৈগড় শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ সাহায্যতে আয়োজিত কৰিবলৈ লৈছে এখন বৃহৎ উপহাৰ কুপনৰ খেল। সেইখন হ'বলৈ গৈ আছে উজনি অসমত প্ৰথমখন বৃহৎ উপহাৰ কুপনৰ খেল। আৰু এইখনত আপোনালোকৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে, যিবিলাক পুৰস্কাৰ আপোনালোকৰ যদি কপালত লাগে আপোনালোকে 100 টকা বিনিময়তে পাই যাব পাৰে সেই বিভিন্ন ধৰণৰ উপহাৰসমূহ। আৰু সেই উপহাৰসমূহ কি থাকিব মই আপোনালোকক চমুকৈ কৈ দিছোঁ। এই উপহাৰসমূহ থাকিব উপহাৰ থাকিব 20টা। আৰু তাৰ উপহাৰসমূহ হৈছে ইয়াত কুপনৰ ভিতৰত আছে 10টা পুৰস্কাৰ আৰু কুপনৰ যিটো বেটুপাত আছে ইয়াতো আছে আপোনালোকৰ 10টা উপহাৰ। আৰু সেই সম্পূৰ্ণ 20টা উপহাৰ কি থাকিব মই আপোনালোকক এবাৰ গাই দিছোঁ। ইয়াত আছে 3খনকৈ আল্ট্ৰাবাছ। প্ৰথম কুপনত থকা উপহাৰ কুপনৰ পুৰস্কাৰসমূহ হৈছে 1 নম্বৰ আছে আল্ট্ৰাবাছ, 2 নম্বৰতে আছে আল্ট্ৰাবাছ, আৰু 3 নম্বৰতে আছে এখন মহিন্দ্ৰা থাৰ, আৰু 4ৰ্থতে আছে মহিন্দ্ৰা থাৰ, 5মতে আছে আপোনালোকৰ মাৰুতি ছুইফ্ট, 6ঠতে আছে আপোনালোকৰ মাৰুতি ৱেগনাৰ, আৰু 7মত আছে মাৰুতি এল্টো K10, 8মত আছে মাৰুতি এল্টো K10, আৰু 9মত আছে মাৰুতি এল্টো K10, আৰু 10মত আছে বেটেৰী ই-ৰিক্সা। আৰু ঠিক তেনেকৈ বহি যিসকলে বহি ক্ৰয় কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে উপহাৰ আছে 1 নম্বৰ আল্ট্ৰাবাছ, 2 নম্বৰ মহিন্দ্ৰা থাৰ, 3 নম্বৰ মহিন্দ্ৰা এল্টো K10, 4 নম্বৰ আছে TVS ষ্টাৰ স্পৰ্টছ মটৰচাইকেল, আৰু 5মতো TVS ষ্টাৰ স্পৰ্ট। আৰু ঠিক তেনেকৈ আৰু অন্যান্য 5খন মানে সম্বৰমুঠ 6খন মটৰচাইকেল আৰু এখন বাছ আৰু 3খনকৈ মূল্যৱান গাড়ী আছে সেই 100 টকা উপহাৰ কুপনৰ বিনিময়ত। গতিকে অপেক্ষা কিহৰ, আজিয়ে অতি সোনকালে ক্ৰয় কৰক। আমাৰ টিকেটৰ সংখ্যাও সীমিত হৈ আহিছে। খেললৈ মাত্ৰ 15টা দিন আছে। 15টা দিনৰ পিছতে এই হ'বলৈ গৈ আছে উজনি অসমত এই বৃহত্তৰ উপহাৰ কুপনৰ খেলখন চৰাইদেউত। গতিকে ইয়াত এজাপ বহীত সম্পূৰ্ণ টিকেট আছে মাত্ৰ 6টা। আৰু 6টা টিকেট যদি আপুনি ক্ৰয় কৰে, 6টা টিকেট যদি আপুনি ক্ৰয় কৰে এজাপ বহীত, তেতিয়া আপুনি এটা টিকেট ফ্ৰী পাব। আপুনি মাত্ৰ 5টা টিকেটৰ মূল্য দিলেই হ'ব। মাত্ৰ 5টা টিকেটত আপুনি 500 টকা দিলে আপুনি বেটুপাত আৰু ইয়াৰ ভিতৰত থকা এটা কুপন আপুনি ফ্ৰী পাব। মানে 2টা কুপন আপুনি ফ্ৰী পাব বুলি ধৰি লওক। মানে 7টা কুপন আপুনি 500 টকাত পাব। আৰু আপোনাৰ কপাল ভাল থাকিলে সেই 500 টকাতে হৈ যাব পাৰে আপুনি লাখপতি। গতিকে বিশেষ নকওঁ, যদি আপোনালোক ইচ্ছুক হৈ আছে অতি সোনকালে ক্ৰয় কৰক। আৰু আমাৰ টোল ফ্ৰী নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়ে দিছোঁ, এই নাম্বাৰতে যোগাযোগ কৰক, হোৱাটছআপ কৰক, আৰু আমি অতি সোনকালে দি আছোঁ আপোনাক এটা মূল্যৱান টিকেট। আৰু এইখিনিতে আমাৰ এইটো কাউণ্টাৰৰ পৰা যোৱা মাহত গোলাঘাটত হৈ যোৱা সেই উপহাৰ কুপন খেলখনত আমাৰ দেৰগাঁও নাহৰণি ইৰ্ছাদ আলী ডাঙৰীয়া এখন মটৰচাইকেল লাভ কৰিছিলে। তেখেতলৈ আমি এই মজিয়াৰ পৰা পুনৰবাৰ অভিনন্দন জনাইছোঁ। আমি তেখেতৰ ঘৰলৈ যাব পৰা নাই, আমি আমাৰ টিকেটসমূহ তেখেতক জমা দিছোঁ। আৰু তেখেতে মটৰচাইকেলখন ইতিমধ্যে গোলাঘাটৰ পৰা নিছে বুলি আমালৈ ফোনযোগে জনাইছে। গতিকে ইচ্ছুক ব্যক্তিসকলে এতিয়াও যদি কোনোবাই ল'ম বুলি ভাবি আছে তেনেহ'লে অতি সোনকালে আমাৰ ডেছক্ৰিপশ্যনত থকা নাম্বাৰত যোগাযোগ কৰক। আৰু আমি আপোনালোকক দি আছোঁ সেই বহুমূলীয়া উপহাৰ কুপনটো। ধন্যবাদ।